তো হে গাইজ ৱেলকাম টু মাই ছেকেণ্ড মিনি ভ্লগ। তো আজি মানে যাই আছোঁ কীৰ্তন ঘৰ 8:30 বজাত। মানে আজি আছে ভাওনাৰ ৰিহাৰ্চল। তো এইফালে আহি পালোঁ মণ্টুৰ দোকান আৰু মণ্টু আছে চাব পাৰে এইটো। আৰু এইফালে গাইজ হিমুদাক লগ পালোঁ, মানে যাই থাকোঁতে ভালুকতে আছিল, তাকে লগ পালোঁ আৰু সি কৈ আছিল বকত যোৱা বুলি। আৰু এইফালে কীৰ্তন ঘৰো আহি পালোঁ আৰু এইভাগে মানে ভাওনাৰ কিছুমান টিপছ দি আছিল আমাৰ ওস্তাদে। তো এইফালে আৰম্ভ হৈ গ'ল ভাওনা। আৰু এইফালে চাব পাৰে আজি গাইজ আছে খিচাৰি। তো মানে আজি ভাওনাৰ মানুহকেইটাই খিচাৰিৰ আয়োজন কৰিছে। আৰু এইভাগে আছে আমাৰ নীলছ ভ্লগ। আৰু এনেকুৱাকৈ চাহ আহি গ'ল, তাৰপিছত আৰু ভাওনা ষ্টাৰ্ট হৈ গ'ল। আৰু এতিয়া এইবাৰ আহি গ'ল খিচাৰি। আৰু গাইজ মানে বিদ্যা শপত খাই কৈছোঁ, মানে এনেকুৱা টেষ্টি হৈছিল নে খিচাৰিখিনি, আৰু আলুখিনিও মজা লাগিছিল। তো খাই দিলোঁ, খাই লৈ ই মানে বহুত খাইছে বোলে, তাকে কৈ আছে সি। আৰু এইফালে আছে আমাৰ পিৰাস্মিতা। তো এইখিনিয়ে আছিল মিনি ব্লগটো। মানে গাইজ বাই বাই দিব সময় হৈ গ'ল। আৰু এইখন নাটকখনৰ নাম আছিল ৰাম বিজয় নাটক, তাৰে ৰিহাৰ্চল চলি আছিল। তো গাইজ ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব, তাৰ লগত এটা ধুনীয়া কমেণ্ট কৰি দিব।